নমস্কাৰ জীৱনী কিচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে সকলোৱে ভালে কুশলে আছে। তাৰ পিছত আমিও আৰু অলপ ভাল অলপ বেয়া তেনেকাকে আৰু ভালে আছো আৰু বহুত দিনৰ মূৰত আৰু আজি মানে একেবাৰে মুকবাং ভিডিঅ' কৰিবলৈ আহিলো আৰু বহুত মনত পৰি আছিলে, বহুত দিন হৈ গ'ল মুকবাং ভিডিঅ' দিয়া নাই যিহেতু বেমাৰ হৈ আছিলে আৰু ডক্টৰে অলপ বাছি খাব দি আছিলে, সেইটোৰ কাৰণে মানে ভিডিঅ' দিয়া নাছিলো। টেঙা চেঙা কিবা কিবি খাব দিয়া নাছিলে, সেয়ে আৰু আজি ভাবিলো বহুত দিনৰ মূৰত আৰু শুকান ৰুটি আৰু ইফালে কি লৈছো প্ৰথমতে চাই লওঁ আহক। ইফালে শুকান ৰুটি আৰু লোকেল চিকেন, তাৰপিছত ইফালে আছে শুকান ৰুটি আৰু পিঁয়াজ। একদম চিম্পুল খানা আৰু বৰ বেছি একো লোৱা নাই। আৰু আজি বহুত দিনৰ মই ৰুটি খাবলৈ ওলালো। ইফালে কি ললো চালোৱে আৰু ইফালে এতিয়া খাওঁ আৰু ৰুটি আৰু সদায় জ্বৰ হৈ থকা হয়, সদায় জ্বৰ হৈ আছো, দৰৱো খাই আছো, হ'লেও ভাল নহয়। সেইখন ঠিকছে জাল দি পিনে বোৱাৰীয়ে বনাই দিছে জাল আৰু শুকান ৰুটি। মজা হৈছে, জুলখিনি পৰা খাইছোন। এইফালে লেগ পিচ, আপোনালোকে এনেকে কোনে কোনে শুকান ৰুটি এনেকে খাই ভাল পায়? মই সেইটো বহুত ভাল পাওঁ। বহুত দিন হৈ গ'ল এইটো ৰুমত ভিডিঅ' শ্বুটিং কৰাই নাই, বিশ্বৰ ৰুম। বিচ্ছা নাই, ওলাই গ'ল ফুৰিবলৈ, ওলাই গ'ল, ঘৰত নাই। মজা। এইফালে গৰম পানী আমাক লৈ লৈছো। বহুত ধুনীয়া টেষ্টিকে বোৱাৰীজনী বনাই দিছে দেই। পুৰা কণ জলকীয়া আৰু অকল জালুক, গৰমে গৰমে এনেকৈ খাব লাগে। মাছ চাং আৰু জালুক আৰু দোৰোণ বন, ভেদাইলতা, জ্বৰত খালে ভাল আৰু।
আজিলৈ মোৰ খোৱা হৈ গ'ল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।